प्रथमे मैं आजिर संबाद मेलत उपस्थित हब पारा आमार मस्ट लोकाल ब्लक कमिटिर सभापति श्रीजुत खोरोम मुसाहारी डांगरिया लगते आमार संबाद मेलत उपस्थित हब पारा गुमा ब्लक कांग्रेस कमिटिर सभापति आनसार आली महाशय लगते मोर लगत उपस्थित हब पारा कक्राझार जिलार उपसभापति लखेन लाकरा डांगरिया लगते मोर लगत उपस्थित हब पारा कक्राझार जिलार साधारण सम्पादक प्रशासनीय श्री लरेन्स हाजदा डांगरिया और मोर पिछफाले उपस्थित आछे आमार गुमा समष्टिर गुमा ब्लक कांग्रेस कमिटिर साधारण सम्पादक तथा कचुगाँव ब्लक कांग्रेस कमिटिर कर्मीबृंद तो और लगते आमार मजत उपस्थित हब पारा आमार संबाद कर्मी बंधुसकल सर्वप्रथमे मैं आपनालोকক सबके नमस्कार जाचिছোঁ। तो आज आमी संबाद मेलटो किय बहिब लगা हल এই বিষয়ে सर्वप्रथमे मैं आपनालोকক अलप अवगत करिब बिचारिছোঁ कियनो आपनालोके जाने এই সাম্প্রতিক সময়ত आमार भारतवर्षत কি परिवेशটো सृष्टि হৈছে বা কি परिवेशे বিৰাজ কৰিছে कियनो आमी देखिब पाइছোঁ जुआ 2008 सनर पराय विमुद्राकৰণৰ जी भयावहता लगते देहर जी अर्थनैतिक दुरवस्था देहर राइजे माने एनेका आर्थिक अवस्थात कोङা হৈ পৰিছে। तो এইবোৰ মানে कोङাই এনেকা ধৰণে হৈছে মানে আমাৰ যে মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিত মানে খালি চহৰ অঞ্চল নহয় আমাৰ গাঁও অঞ্চলতো বহুত বেয়া ধৰণে প্ৰভাৱ এটা পৰিছে। কৃষকৰ এনে আত্মহত্যা আৰু নাৰী নিৰ্যাতন নিবনুৱাসকলৰ যে ভয়াবহ ৰূপ और तीव्रभावे जो साम्प्रदायिक एटा माने साम्प्रदायिकताबाद आमार देशत जे बर्तमान चलि आछे तो ये विषय लई आमार कांग्रेस दलर विशिष्ट नेता राहुल गांधी डांगरियाय बर्तमानर भारत सरकारक बारम्बार प्रश्न करिছে এই प्रश्नबोर भारत सरकारे आजिলৈকে एकো उत्तर দিব पारा नाई। तो उत्तर निदि किनि एखेतসকলে आमार जे भारतर संविधानर जे आमार मौलिक अधिकार সেই मौलिक अधिकारबोर माने विक्षुण्ण करी मौलिक अधिकार आमार पुरा प्रत्याहार करी जे आमार बाक स्वाधीनता এই बाक स्वाधीनताটো करी मौलिक अधिकार आमार पुरा प्रत्याहार करी जे आमार बाक स्वाधीनता এই बाक स्वाधीनताটো अन्यायभावे षড়যন্ত্ৰমূলকভাৱে आमी किबा एटा कब गलेও সেইটো মানে সেই বাক স্বাধীনতা ক্ষুণ্ণ কৰি কিনে আমি কিবা এটা কোৱা বুলি ইহঁতে ভাবে আৰু ইহঁতে এইবোৰ কথাবোৰকে ভয় কৰি কিনে ৰাহুল গান্ধীৰ যি বৰ্তমান সংসদৰ সদস্যতা সেই সদস্যতাটো এখেতসকলে ষড়যন্ত্ৰমূলকভাৱে প্ৰত্যাহাৰ কৰালে দেখিব পাইছোঁ আমি এই সাম্প্ৰতিক সময়ত মানে এইটো ইমান সোনকালে ইহঁতে প্ৰত্যাহাৰ কৰালে माने भाविब नोवारा कन्डिशन जेनेबा धरि लक 2019 कर्नाटकत राहुल गांधी सारे माने निर्वाचनीय जिटु सभा সেই सभाते तेखेते কৈছিলে जे आमार भारतवर्षर जे हा सम्पत्तिबिलाक बिक्री হৈ আছে আৰু সেই हा सम्पत्ति बिक्री কৰাৰ পিছত কোনে এই हा सम्पत्तिबिलाक কিনি আছে लगते आमार बैंक और LIC और विभिन्न धৰণৰ आर्थिक प्रतिष्ठानবোৰৰ পৰা যে টকা পইচাবিলাক লৈ যায় আছে কোনে লৈ যায় আছে এইবিলাক তেখেতে ভাঙি কিনি কৈছিলে আৰু কৈছিলে যে যেহেতুকে এইবোৰৰ মেন গুৰি ধৰোতাই আছিলে আদানী আৰু মোদী টাইটেলৰ কিছুমান মানুহবিলাক তো সেই মোদী টাইটেলৰ মানুহবিলাকে কিয় এনেকা আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থাটো বৰ্তমান কৰি আছে বুলি তেখেতে কোৱেশ্চন কৰিছিল। কিন্তু বাপরে বাপ বিজেপিয়ে ইমান ভয় করিলে না লাজ পালে আমি কব নোৱাৰিলোঁ। তাৰ মানে এখেতসকলে মানে তেখেতৰ এই বক্তব্য শুনাৰ লগে লগে তাৰ মানে ৰাহুল গান্ধীৰ ওপৰত আৰু কংগ্ৰেছ দলৰ ওপৰত ইহঁতে মানে যিমান শক্তিৰে জঁপিয়াই পৰিব লাগে ইহঁতে জঁপিয়াই পৰিলে আৰু এই ফটাফট মানে ইহঁতে যিটো কেছ ৰেজিষ্টাৰ হৈছিলে সুৰতত সেই কেছটো যোনে কেছ কৰিছিল সেই ব্যক্তিজনে কিন্তু ষ্টে লগাই দিছিলে। কিন্তু কি কৰিলে ৰাহুল গান্ধীৰ এই বক্তব্যবিলাক সংসদত সোধাৰ কাৰণে আৰু এই এনেকা মেজমেলবিলাকত তেখেতে উত্থাপন কৰাত
তেখেতসকলে সেই কেছটো ইমিডিয়েট মানে আকৌ মানে এইটো ন্যায়পালিকাত সিহঁতে আকৌ লাগু কৰালে আৰু সেইটো শুনানি শুনিলে। তো এই শুনানিত ৰাহুল গান্ধীক সংসদৰ সদস্যতাটো সিহঁতে এইটো মানে ষড়যন্ত্ৰমূলকভাৱেই আমি ক'ব লাগিব। সিহঁতে এইটো বহিষ্কাৰ কৰালে, লগতে তেখেত যে ঘৰত থাকে, তেখেতৰ যি থকা ঘৰ এজ এ সাংসদ হিচাপে যিটো কোৱাৰ্টাৰ পাইছিলে, সেই কোৱাৰ্টাৰৰ পৰাও তেখেতক খেদি দিলে। আমি খেদি দিয়া বুলি ক'ম, কিয়নো মানে তেখেতৰ যি ঘৰ, সেই ঘৰৰ মানে যিটো ন্যায়পালিকাৰ যিটো ৰায় আছিলে, সেই ৰায়টো তেখেতে উচ্চস্তৰীয় ন্যায়পালিকাত মানে আবেদন কৰাৰ আগতে তেখেতক মানে সেই ঘৰৰ পৰা উলিয়াই দিলে। তো এইবোৰ আমি বুজিব পাৰিছোঁ যে বিজেপি চৰকাৰে সঁচাকৈয়ে আমাৰ কংগ্ৰেছ দলৰ উত্থানত অলপ ভয় কৰিছে। আৰু ৰাহুল গান্ধী আৰু মাজতে এটা কুৱেশ্যন কৰিছিল, যেনিবা 20,000 টকা আদানীৰ চেল কোম্পানীক তেখেতসকলে বিনিয়োগ কৰিছিলে, সেইটো কাৰ পইচা, এই কুৱেশ্যন কৰাতে বেছিভাগে আমাৰ ভাৰত চৰকাৰে লাজ পাইছে আৰু ভয় কৰিছে। তো এনেকুৱা কথাবিলাক এখেতসকলে সুধি থকাৰ কাৰণে ৰাহুল গান্ধীক মানে ক'ব গ'লে এক প্ৰকাৰ একপক্ষীয় কৰি কিনে এখেতসকলে এই শাস্তিবিলাক তেখেতৰ ওপৰত দিয়ালে। তো এইবোৰ দেখি আমি এই ভাৰতবৰ্ষৰ সংবিধান খৰ্ব হোৱা বুলি আমাৰ অনুভৱ হৈছে। আমাৰ যিটো বাক স্বাধীনতা, এই বাক স্বাধীনতাটো খৰ্ব হোৱা বুলি আমি অনুভৱ কৰিছোঁ। তো এইবোৰৰ বিষয়ে সংসদত JPCৰ দ্বাৰা এইবোৰ তদন্ত হ'ব লাগে। যিবোৰ অন্যায় অত্যাচাৰ বিজেপি চৰকাৰে বৰ্তমান কৰি আছে আমাৰ জনসাধাৰণৰ ওপৰত, এইবোৰৰ বিষয়ে JPCৰ দ্বাৰা এটা তদন্ত হ'ব লাগে। আৰু ভাৰতৰ নাগৰিকক ইহঁতে জনাব লাগে যে কথাবিলাক সঁচা না মিছা, এইবোৰ ভাৰতৰ জনতাই জানিলেহে, নজনোৱালৈকে আমি এনেধৰণৰ কাৰ্যসূচী লৈ থাকিম। আৰু আমি ভৱিষ্যতে আশা কৰিছোঁ কংগ্ৰেছে যিখিনি মানে বৰ্তমান কাম কৰি আছে